So hello guys, welcome to a new video. And আজি আমি কথা পাতি আছো আপোনাৰ এখনৰ ওপৰত MT. So নিউ হয় কালি উলাইছে এখন MT খন. তো চাওক লুক মজা এন্ড এইডাল আপোনাৰ গোল্ডেন দিছে এবাৰ. এন্ড গাড়ীখন এনে বেয়া নালাগে, মজাই লাগে. তো চাওক লুকটো চাব পাৰে এবাৰ MT 15 2.0. এন খালি এখনৰ এটা বস্তুৱে বেয়া দিছে, আপোনাৰ এইটো হৰণটো অলপ ওপৰত দিছে, সিগনেল লাইটটো তলত দি দিছে, তাৰমানে অলপ কনফিউজন লাগি যায় এইখিনিত. বেলেগ একো নাই, বেলেগ বাইকখন ঠিকে আছে. এবাৰ এটা দিম কৰি চাই. এবাৰ চলাই চাওঁ এইখন, কিন্তু ভালে লাগে MTখন, বেয়া নহয় ইমান. চাউণ্ড টাউন বঢ়িয়া. খালি এইটো হৰণটো চুইচটো অলপমান ইফালে হৈ গৈছে, ওপৰত দি দিছে আৰু চিগনেলটো তলত দি দিছে. এবাৰ চলাই চাওঁখন. এনে বাইকখন পূৰা কমফৰ্ট আছে. চলাই চাওঁ. নতুন বাইক অলপ লাহে লাহে যাব. ভাবিছে চ' এনেই আমি 60 তলতে চলাই আছোঁ. এনেও মানে খালি আনিছে ন, ইমান বছৰটো ভাল নহয় কিনতে. ফাৰ্ষ্ট ছাৰ্ভিচিং যাওঁ, তাৰপিছত উঠালে হ'ল. এতিয়া মানে 60 হাই স্পীড আৰু চ' মানে পূৰা কমফৰ্ট এইখন. এন প্ৰাইচটো বহুত হৈছে এইখনৰ, বাপৰে 189 হৈছে, 1,89,000. দামটো বহুত বাঢ়িছে বাইকৰ. চলাই বেয়া লাগে না, ভালে লাগিছে চলাই. চাওক পূৰা স্মুথ হৈছে গাড়ীখন. বেছি দূৰ নাযাওঁ, ইয়াতে ঘূৰাই দিওঁ. মই এখন ল'ম বুলি ভাবিছোঁ MTখন, মানে ডিউকখন এক্সচেঞ্জ কৰিম বুলি ভাবিছোঁ. MT লওঁ মানে তেল যি খাই ন, বাপৰে বাপ. চ' মানে চাওঁ সোমবাৰ মানে যাই চাওঁ কি কয়, যদি দামৰ লগত মিলি যায় চ' MTখন ময়ো ল'ব পাৰোঁ. মানে ডিউকখন ঠিকেই আছে, কৈ আছে বহুতে নল'বি MT, তথাপিও আৰু MTখন ভাল লাগে. বেলেগ একো নাই, চাই লওঁ, লগাব পাৰোঁ, ঠিক নাই, কিন্তু লগাব পাৰোঁ, কিন্তু ঠিক নাই. চাই লওঁ কি হয়, মানে কালি চাই চাওঁ, এক্সচেঞ্জৰ কথা পাতি চাওঁ কি হয়. এনে চলাই কিনেতো ভালে লাগিছে বাইকখন. নাই বাইকখন চ' গাইজ এইখনৰ মানে এটাই ইয়াত ছেফ গাৰ্ড দিয়া নাই, ছেফ গাৰ্ডটো মানে নিজে লগাই ল'ব লাগিব. ছেফ গাৰ্ডটো নাই, চাওক আপোনাক দেখাই দিছোঁ. আৰু বেক চাইডে ABS নাই, অকল ফ্ৰণ্টত ABS আছে, এণ্ড ছেফ গাৰ্ড নাই. চাওক ছেফ গাৰ্ডটো আপোনালোকে লগাই ল'ব লাগিব. এণ্ড বেলেগ বাইকখন চবফালে ঠিকেই আছে. চ' যদি ভিডিঅ'টো ভাল লাগে, লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব. চ' বাই বাই.